নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই একদম বিৰিয়ানী বনাইছো আহকচোন এতিয়া চাওঁ কেনেকৈ বনালো এখন কেৰাহীত 5 চামুচ মান ৰিফাইন তেল দি গৰম হোৱাত 6-7টা ইলাইচি আৰু 3 টুকুৰা মান দালচিনি দিছো দুটা পিয়াজ কাটি যোগ কৰিছো ডেৰ চামুচ আদা নহৰু খুন্দা যোগ কৰিছো এইখিনি ভালদৰে ভাজিম এতিয়া দুটা বিলাহী যোগ কৰিছো আৰু কেঁচা জলকীয়া নিমখ দিছো হালধি ধনিয়া গুড়ি জিৰা গুড়ি কাশ্মীৰী চিলি পাউডাৰ সকলোখিনি দি ভালদৰে ভাজিম এতিয়া ঢাকনিখন লগাই দিছো বিলাহীবোৰে পানী এৰিছে এতিয়া আকৌ লৰাই এইদৰে ভাঙি দিব আৰু অলপ সিজিব দি আৰু ইফালে চাউলখিনি যোগাৰ কৰিম কেৰাহীত পানী দি 3টা ইলাইচি এটা তেজপাত দি চাউলখিনি যোগ কৰিছো আৰু 1 চামুচ ৰিফাইন অইল দিছো এতিয়া এয়া সিজিব দিম মাজে মাজে লৰাইও থাকিব এতিয়া আকৌ বিলাহীখিনি চাওঁ অলমোষ্ট সিজিছে আৰু তেল এৰা আৰম্ভ কৰিছে তেনেকুৱাতে 2 চামুচ বিৰিয়ানী মছলা যোগ কৰিছো আপোনালোকে যিকোনো বিৰিয়ানী মছলা কিনিব পাৰে এতিয়া কণী কেইটা দিম লগতে 1 কাপ পানী দি উতলিব দিছো এতিয়া ইফালে চাউলখিনিও সিজিলে এইদৰে উঠাই ৰাখিব
আধাখিনি গ্ৰেভি বেলেগকৈ ৰাখিব। এতিয়া হাফ ৰাইচ ইয়াতে দিছোঁ। এটা পিঁয়াজ ফ্ৰাই কৰি ৰাখিছিলোঁ, এইদৰে দি দিছোঁ। এমুঠিমান পুদিনা আৰু ধনিয়া পাত দিছোঁ। এইদৰে গ্ৰেভিখিনি যোগ কৰিছোঁ। আৰু বাকীখিনি ৰাইচ যোগ কৰিলোঁ। অলপ ফুড কালাৰ, তাতে অলপ পানী দি যোগ কৰিছোঁ। এইটো ডাবৰ কেওৰা ৱাটাৰ হয়, একদম অপচনেল হয়। এইটোৱে গোন্ধটো ধুনীয়া কৰে, আপোনালোকে নিদিবও পাৰে। ফুড কালাৰো অপচনেল হয়, এইটোও নিদিব পাৰে। এতিয়া ল' ফ্লেমত 15 মিনিটৰ বাবে ঢাকি ৰাখিব। চিলভাৰ ডেক্সিত বনালে বেছি ভাল, পাৰিলে তাতে বনাব। 15 মিনিটৰ পাছত ঢাকন খুলিলোঁ। এতিয়া এইদৰে মিক্স কৰি দিব। বিৰিয়ানী ৰেডি হৈছে। আপোনালোকেও ট্ৰাই কৰিব আৰু মোক জনাব কেনেকুৱা হ'ল।